এতিয়া গধূলিৰ পৰত বন্তি জ্বলাইছে, লাইটবোৰ জ্বলি গৈছে। এতিয়া গধূলিৰ সেশন না ৰাতিৰ সেশন নাজানো, কিন্তু সেশন হৈ আছে। এইজন শিক্ষকো বহি আছে। অলপ পিছত একো মাটিত একেলগে আমাৰ দুজনে শিক্ষা এটাৰ পাছত এটা দিলে হৈ যাব আৰু আজিৰ কাৰণে। আমি ঈশ্বৰক ধন্যবাদ জনাও। এই যে সুবিধা দিছে নহয় ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে। যোৱাকালি মই যেনেকৈ কৈছিলো আপোনালোকক, কেলে এই বিষয়টো বাছি লৈছিলে, উদ্দেশ্য হৈছে ঈশ্বৰৰ পৰিকল্পনা, গডছ প্লেন। আৰু ঈশ্বৰৰ পৰিকল্পনাত কেইবাটা বস্তু আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছে এই 125 বছৰীয়া উপলক্ষে। যোৱাকালি মই 3টা কথা কৈছিলো আপোনালোকক, মনত আছে নে নাজানো, কিন্তু হোৱাৰ দিও বিশ্বাসৰ ওপৰত কৈছিলো, কৃতকাৰ্য লাভ কৰাৰ ওপৰত কথা কৈছিলো, আৰু ক্ৰুচৰ পথত চলাৰ কথা মই কৈছিলো। আজি গধূলা পৰত, দুপৰীয়া নকওঁ আৰু গধূলা পৰত আমি আলোচনা কৰিম নম্ৰতাৰ প্ৰয়োজনীয়তা, দি নেচেচিটি অফ হিউমিলিটি। নম্ৰতাৰ যিটো প্ৰয়োজনীয়তা আমাৰ খ্ৰীষ্টিয়ান জীৱন যাপনৰ। আজি যিখিনি শাস্ত্ৰপাঠ লোৱা হৈছে, লোকে লিখা শুভবাৰ্তা 14 অধ্যায় 7 পৰা 11 পদ। মই গোটেইটো নপঢ়ো সময় বচাবৰ কাৰণে, কিন্তু মই এটা পদ পঢ়িম আৰু মোৰ পিছে পিছে আপোনালোকেও ক'ব, বাইবেল নাচাওক, মোবাইল নাচাব, এতিয়া বাইবেল নাচাব, এইফালে চাওক, কাণটো খাৰা কৰি ৰাখক, মই কি কৈ আছো আপোনালোকে এইটো ৰিপিট কৰিব। মোৰ পিছে পিছে কওক, লোকে লিখা শুভবাৰ্তা 14 অধ্যায় 11 পদ। কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁ সৰু কৰা হয়, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হয়। আমি এই কথাটোৰ ওপৰত, এইটো পদৰ ওপৰত আমি গধূলা পৰত আকৌ অকণমান সময় আমি ল'ম আলোচনা কৰিবৰ কাৰণে। প্ৰাৰ্থনা কৰোঁ। কেইটামান কথা যিকোনো কিতাপ যেতিয়া পঢ়ো নহয় আমি, অকণমান তাৰ বেকগ্ৰাউণ্ডটো জানিব পাৰিলে তেতিয়া আমাৰ বুজিবৰ কাৰণে সুবিধা হয়। সেইকাৰণে লোকে লিখা শুভবাৰ্তাটো এইটো হৈছে আটাইতকৈ কম্প্ৰিহেনচিভ শুভবাৰ্তা বুলি ক'ব পাৰো, গস্পেল বুলি ক'ব পাৰো। তাৰমানে একদম বাহৰভাৱে বিতৰণ কৰিছে, ৰিচাৰ্চ কৰি পেলাই লুকে। এই লিখকজনৰ নাম লুক আমি জানো, তেওঁ চিকিৎসক আছিলে আমি সেইটোও জানো। সেইকাৰণে তেওঁৰ চিন্তা ভাৱনাটো চাইণ্টিফিক মগজৰ চিন্তাধাৰা আছিলে, এনালাইটিকেল মাইণ্ড আছিলে, যিটো আমি দৰ্শন শাস্ত্ৰ বুলি ক'ব পাৰো। আৰু সেইকাৰণে যেতিয়া লিখিছিলে শুভবাৰ্তাটো সুন্দৰকে বিৱৰণ কৰিছিলে। তেওঁ প্ৰভু যীশু খ্ৰীষ্টক মানুহ হিচাপে তুলি ধৰিছে, তেওঁ প্ৰভু যীশু খ্ৰীষ্টক স্বয়ং ঈশ্বৰৰ ৰূপ দি পেলাই তুলি ধৰিছে। সেইকাৰণে সুন্দৰকে গোটেইখিনি কথা তেওঁ লিখিছে আৰু বিশেষকে গুৰুত্ব দিছে প্ৰভু যীশু খ্ৰীষ্টৰ যিটো হিউমেনিটি, যিটো মনুষ্যকতা, সেইটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। আৰু এই প্ৰভুৰ যিটো সম্পৰ্ক, হিজ ৰিলেশ্যনশ্বিপ উইথ পিপল, মানুহৰ লগত যিখিনি তেওঁৰ সম্পৰ্ক আছিলে।
কেইটামান কথাত এমফেচিছ দিছিলে, তেওঁ ডাকি কৈছিলে, আৰু সেইটো হৈছে প্ৰাৰ্থনাৰ ওপৰত, আচৰিত কাৰ্যৰ ওপৰত, দূতবিলাকৰ কথা, নদীৰ কথা, উৎসাহী গীতৰ কথা, আৰু মহিলাৰ তেওঁ বৰ গুৰুত্বপূৰ্ণ স্থান দিছিলে। আমি জানো যিহুদী সমাজত মহিলাৰ কোনো স্থান নাছিলে, কিন্তু লুকানিকা শুভবাৰ্তাত বৰ গুৰুত্বপূৰ্ণ তেওঁলোকক স্থান দিছিলে। 60 খ্ৰীষ্টাব্দত লিখা হৈছিলে, 60 AD লিখা হৈছিলে। আৰু লুকানিকাৰ গোটেই শুভবাৰ্তাটো যেতিয়া পঢ়িব, তাৰ এটা পদ আছে যিটো গুৰুত্বপূৰ্ণ পদ, এটাই পদ যিটো আমি কি ভাৰ্ছ বুলি ক'ব পাৰো, আৰু সেইটো হৈছে 19 অধ্যায় 9 আৰু 10 পদ। আপোনালোকে মোৰ পিছে পিছে কওক। তাতে যীশুৱে তেওঁক ক'লে, আজি এই ঘৰলৈ পৰিত্ৰাণ আহিলে, কিয়নো এও এব্ৰাহামৰ সন্তান, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰি মানুহৰ পুত্ৰ আহিল। এইটো হৈছে কি মানে মেইন যিটো পদ গোটেই শুভবাৰ্তাটো, এইটোৰ ওপৰতে ভিত্তি কৰি পেলাই ডক্টৰ লুকে এই গোটেই কাহিনীটো, এই গোটেই শুভবাৰ্তাটো তেওঁ বিস্তাৰিতভাৱে লিখিছিলে। তেওঁ সুন্দৰকৈ ব্যাখ্যা কৰিছে কেনেকৈ স্বয়ং ঈশ্বৰৰ পুত্ৰ তেওঁ নিজৰ গৌৰৱ এৰি পেলাই মানুহৰ ৰূপ ধাৰণ কৰি পেলাই এই পৃথিৱীত তেওঁ জন্মগ্ৰহণ কৰিলে, আৰু সুন্দৰকৈ তেওঁ পৰিচৰ্যাৰ কাম ইয়াত কৰিলে, আৰু শেষতে কি কৰিলে, তেওঁ নিজকে বলিস্বৰূপে উৎসৰ্গিত কৰি দিলে। আপোনাৰ পাপৰ কাৰণে, মোৰ পাপ ক্ষমাৰ কাৰণে, আমাৰ পৰিত্ৰাণৰ কাৰণে তেওঁ নিজকে সম্পূৰ্ণৰূপে বলিস্বৰূপে উৎসৰ্গ কৰি দিলে, যেন আপুনি আৰু মই সকলোৱে আমি পৰিত্ৰাণৰ ভাগ্যধাৰী হ'ব পাৰো, আপুনি আৰু মই যেন সকলো সময়ত ৰক্ষা পাব পাৰো। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্ট হৈছে আমাৰ নিখুঁত নেতা বুলি ক'ব পাৰো, লিডাৰ বুলি ক'ব পাৰো, কাৰণ তেওঁ পাপৰ ক্ষমা দিয়ে। যিসকলে তেওঁক ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে আৰু তেওঁৰ বাক্যমতে জীৱন যাপন কৰি আছে, তেওঁলোকক সকলো সময়ত লোকে কি কৈছে, তেওঁ ক্ষমা কৰে। লোক এজন চিকিৎসক থকাৰ কাৰণে তেওঁ খালি চিকিৎসকে নাছিলে, তেওঁ এজন ইতিহাস লিখা এজন ব্যক্তিও আছিলে, হিষ্টৰিয়ান আছিলে, আৰু বৰ গুৰুত্ব দিছিলে কিহৰ ওপৰত জানেনে? তাৰিখবিলাকৰ ওপৰত, স্থানবিলাকৰ ওপৰত, প্ৰভুৰ বিভিন্ন পৰিস্থিতিত প্ৰভুৱে কেনেকুৱা মানুহবিলাকৰ লগত উঠা বহা কৰিছিলে, যেন আপুনি আৰু মই বিশ্বাস কৰিব পাৰো, মানে বিশ্বাসেৰে যেন স্বয়ং প্ৰভু যীশুখ্ৰীষ্টই হৈছে ঈশ্বৰ। পবিত্ৰ আত্মা উপস্থিত আছিলে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত, প্ৰভু যীশুখ্ৰীষ্টৰ বাপ্তিস্মৰ সময়ত, প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যাৰ সময়ত, প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ সময়ত পবিত্ৰ আত্মা সকলো সময়ত উপস্থিত আছিলে, আৰু তেওঁ সম্পূৰ্ণৰূপে পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ জীৱন যাপন কৰিছিলে। এই পবিত্ৰ আত্মা স্বয়ং ঈশ্বৰ জীৱা পঠিয়াই দিছিলে, কিহৰ কাৰণে? এই কথাটো দৃঢ় কৰিবৰ কাৰণে যে তেওঁ স্বয়ং ঈশ্বৰৰ পুত্ৰ, তেওঁক পঠাই দিয়া হৈছে, আৰু তেওঁক এই ক্ষমতা দিয়া হৈছে। He has been given the authority. স্বয়ং ঈশ্বৰে সেই ক্ষমতাটো তেওঁক দিছিলে। সেই পবিত্ৰ আত্মা আজি আপোনাৰ মোৰ কাৰণেও আছে, আৰু সেই পবিত্ৰ আত্মাৰ সহায়ত আপুনি আৰু মই আজি খ্ৰীষ্টৰ কাৰণে আমি জীয়াই আছো, আৰু বিশ্বাসৰ দ্বাৰাই আপুনি আৰু মই সেই পবিত্ৰ আত্মাটো আমি